স্বাগতম জনাইছোঁ সকলোকে সৌৰভ XYZ-লৈ। আজি মানে কেইবাদিনৰ মূৰত আজি বৰষুণটো দি ৰ'দটো দিছে, বতৰটো অলপ ফৰকাল কৰিছে, মানে মনবিলাক তাকে চাই অলপ ভালেই লাগিছে। কিন্তু আজি মানে মোৰ মনটো অলপ বেয়া লাগি আছে, মানে এটা বিশেষ কাৰণৰ কাৰণে। আপোনালোকক আজি মই দেখাম কি কাৰণত মোৰ আজি অলপ মনটো বেয়া লাগি আছে। মানে যদিও খাইছোঁ বৈছোঁ, মানে যিবিলাক সপোন দেখি যিবিলাক আশা লৈ যিবোৰ কাম কৰি গৈছোঁ, মানে সকলো ফালে অকল মানে কিবা এটা নহয় কিবা এটা মানে প্ৰব্লেম আহি গৈছে। গতিকে আজি আপোনালোকক দেখাম। এইফালে দেখিছে এইটো ঘৰটো, এই ঘৰটো এইটো বনাই থকা হৈছে। বিহু পালেহি, হাতত পইচা পাতিও নাই, গতিকে মানে কি ঘৰৰ কামো এনেকৈ আধাৰুৱা হৈ আছে আৰু এনেকৈ ওপৰত টিংখিনি খুৱাব আছে, বেৰকেইখনো সম্পূৰ্ণ হোৱাগৈ নাই। আজি মানে মোৰ মনটো যিটো কাৰণত বেয়া লাগি আছে বুলি কৈছোঁ, কাৰণটো মানে এইটো। এয়া চাওক, এইটোহে দেখিছেনে বাৰু? এই কুকুৰা পোৱালি মানে আপোনাৰ কুকুৰা উমনি দিছিলোঁ, 14টামান পোৱালি ওলাইছিলে। 14টা পোৱালিৰ ভিতৰত সদায় মানে কুকুৰা পোৱালিবিলাক এনেকৈ, এইটো দেখিছেনে? এইটোহঁত এনেকৈ কঁপি থাকে ভৰিবিলাক, এনেকৈ কৰি কৰি এটা দুটাকৈ কৰি কৰি আজি গোটেই কুকুৰা পোৱালিখিনিয়ে মানে মৰি গ'ল। আমাৰ নিচিনা মানুহৰ এইবিলাকে সপোন, এইবিলাকে আশা, মানে কি কিবা এটা বস্তু পুহি দুটকা ঘটি মানে ঘৰখন চলাম। কাৰণ যিহেতু আজি কেইবাদিনো ধৰি বৰষুণ দি থাকিলে, গতিকে বৰষুণ দি থকাৰ কাৰণে আজি বহুত কিদিনৰ ৰ'দ ওলাইছে। যিহেতু বিহুটোও পালেহি, বিহুলৈতো মানে বিহু বজাৰ কৰিবলৈতো হাতত পইচা পাতি নায়েই। গতিকে এইবিলাকে এনেকৈ ধৰণে আমি মানে কুকুৰা হাঁহ পুহিয়ে এনেকুৱা ঘৰখন চলাওঁ। 2 এটকা যিটো ইনকম কৰোঁ, ইনকমৰ পইচাইতো সম্পূৰ্ণ ঘৰখন চলাব নোৱাৰি। গতিকে এতিয়া এই পোৱালি যি 14টা পোৱালি ওলালে, এই 14টা পোৱালিৰ ভিতৰত পোৱালিবিলাক এনেকুৱা ধৰণে পৰি আছে আৰু হাত ভৰি জোকাৰি কিবা চিঞৰি আছে, আৰু এটা দুটাকৈ এইটো দেখিছেনে? এইটো মানে প্ৰায় এইটো মৰিলেই, মানে বাকীকেইটা এনেকুৱা ধৰণৰ হৈ আছে। মানে কি হৈছে একো ধৰিব পৰা নাই। পোৱালিকেইটা ওলাওঁতে বাৰু ঠিকেই ওলাইছিল, কিন্তু আজি এনেকুৱা ধৰণৰ এটা বেমাৰ আহি গ'ল। কি বেমাৰ লাগিছে এইটো একো ধৰিব পৰা নাই। আপোনালোকে যদি জানে ভিডিঅ'টো কমেণ্ট কৰি জনাব, এইটো কি প্ৰব্লেম। এতিয়া মানে আপোনালোকক এই যি কুকুৰা পোৱালিকেইটা দেখালোঁ, মানে পোৱালিকেইটা এইটো মানে সেইটো কাৰণে মোৰ মনটো অলপ বেয়া লাগি আছে। আপোনালোকক যে কৈছিলোঁ মনটো বেয়া লাগি আছে, আৰু বিশেষকৈ কি বিহু পালেহি, ঘৰটো কামো কৰাব পৰা নাই, হাতত পইচা পাতি নাই। গতিকে চিন্তা কৰিছোঁ কি কৰিম কি নকৰিম। আজিকালিতো বিহুটোতো পালেহিয়ে, বিহুলৈ আৰু 2-3 দিন বাকী আছে। গতিকে মানে কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। আজি যদিও মানে ভিডিঅ'টো বনাইছোঁ, বহুত দুখত বনাইছোঁ। গতিকে আপোনালোকে যদি জানে কি বেমাৰ হৈছে পোৱালিকেইটাৰ, তেতিয়া জনাব। দেখিছেই নহয়, এইখনে ঘৰৰ পৰাই ইউটিউবত ভিডিঅ' বনাওঁ। বহুতে হাঁহে, বহুতে কয় পাগল বুলি কয়। বহুতে মানে যেতিয়া ভিডিঅ'বিলাক বনাই থাকোঁ, নিজে মানে এনেকৈ ব্লগত যেতিয়া কথাবিলাক কৈ থাকোঁ, মানুহে কয় পাগল, মানে এইটো কি পাগল আমি কৰিব হৈ গ'ল, মানে এই পাগলৰ নিচিনা বকিব হৈ গ'ল, তেনেকৈ কয়, মানুহে কয়। গতিকে আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মানে ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে। যদিও এসাঁজ নেখালেও মানে এটা ভিডিঅ' বনাবলৈ মন যায়, আপোনালোকৰ যদি এটা ছাবস্ক্ৰাইব আহে বা এটা কমেণ্ট আহে। গতিকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।